মই তেওঁক বিচাৰি এখন নদী পাৰ হ'লোঁ। হয়তো তেওঁ এটা পাহাৰৰ টিঙত উঠিছিল। তেওঁক বিচাৰি মই এখন বাগিচাত সোমালোঁ। কেতিয়াবাই তেওঁ ফুলৰ ৰেণু আঁচলত বান্ধি ঘৰমুৱা হ'ল। তেওঁৰ নামটো কৈ মানুহবোৰক সুধিলোঁ, কোনপিনে তেওঁ গ'ল কোনোবাই দেখিছিল নেকি? মানুহবোৰে মাথো গীত জুৰিবলৈ ল'লে। মই মোৰ ভিতৰত তেওঁ আছে নেকি চালোঁ। দেখিলোঁ মোৰ হৃদস্পন্দন কেতিয়াবাই ঢুকাল। মই কেতিয়া নিজক হেৰুৱালোঁ। তেওঁক বিচাৰি ফুৰোঁতে মই নিজেই নাজানিলোঁ। হয়তো মোলৈকে বাট চাই মোৰ ভিতৰতে তেওঁ বহি আছিল অতবেলি। এতিয়া বিচাৰি ফুৰাৰ সময় উকলিল আৰু মই শোৱা পাতিলৈ চাই জীৱনৰ সবাতোকৈ দুখৰ বাক্য এটা লিখিলোঁ। যাতনাৰ প্ৰত্যুত্তৰ দি তেওঁ আত্মগোপন কৰিলে। মই পুনৰ লিখিলোঁ, প্ৰেম সদায় নিৰুদ্দেশৰ কাব্য।